सारा आसाम नाङैनो बोथोरनि थाद'नाय गैयै जुब जुब अखा हानायाव क'क्राझाराव गिख्रंथाव दैबाना जिल्ला खुंथाय आरो पुलिस बिफाना हेफाजाबनि थाखाय हेल्पलाइन फोसावबाय जानबुं नम्बर 8471875491 नागारनो रोङै जुब जुब अखा हानायाव क'क्राझार सहराव दाब दाब जायगायाव दैबाना क'क्राझार सहरनि गौरां दैसा सेरनि बागिसा गामिनि 100था नखरा दैबानाजों गोबां दुखु खस्थ'नि गेजेरजों भुगिनानै दङ क'क्राझारनि सार्कोल अफिसार राहुल फुकन एसीएस आरो क'क्राझार पुलिस थानानि असी बिथांमोनहा दावबायफैना सुला लाफैयो सहरनि दाब दाब जायगा जेरै गोजोनपुरी शान्तिनगर आरो बायदि बायदि जायगायाव दैजों लोमजानाय सुबुंफोरखौ रिलिफनि बेबस्था खालामगोन होननानैबो फोरमायो ইতিমধ্যে আমি সার্কুল অফিসার আর আমি পুলিশ টিম SDRF টিম কোকৰাঝাৰ বাগিচা গাঁৱত আমি সাৰ্ভে কৰি আহিলোঁ প্ৰায় 130 ঘৰমান ইয়াতে মানে ফুচি আছে মানুহবিলাকে আমি এতিয়া ৰেস্কিউ অপাৰেশ্যন আৰম্ভ কৰিম আমি প্ৰথমতে ল'ৰা ছোৱালী আৰু যিবিলাক যদি পেচেণ্ট আছে মহিলাবিলাক যিবিলাক বেমাৰ আছে তেওঁলোকক ৰেস্কিউ কৰিবলৈ আমি আৰম্ভ কৰিম আমাৰ ৰেস্কিউ অপাৰেশ্যন এতিয়া আৰম্ভ হ'ব হেল্প নম্বৰ কিবা যোগাযোগ কৰাৰ ব্যৱস্থা কৰিব এইটো ব্যৱস্থা কৰি থকা হৈছে ইতিমধ্যে আমাৰ কণ্ট্ৰল ৰুমৰ নাম্বাৰটো আছে পাই যাব ধন্যবাদ গৈ চাই আহিলোঁ আপোনাৰ ইয়াতে 100+ ঘৰ আছে 800 হৈ আছে এতিয়া আমি চাইছোঁ মানুহবিলাকে আহিব বিচৰা নাই আমি তেতিয়াও তেখেতলোকক কনভিন্স কৰি আছোঁ আহিবৰ কাৰণে আৰু তাৰপিছত আমি কওঁ কি যোনবিলাক মহিলা প্ৰেগনেণ্ট মহিলা লেক্টেটেড মাদাৰ্ছ আছে তেখেতলোকক যেনে তেনে আনি পেলাই আমি হস্পিটেল RNB চিভিল হস্পিটেলত আমি নিয়াৰ ব্যৱস্থা কৰি আছোঁ এতিয়া কিবা এটা ৰিলিফৰ ব্যৱস্থা হয় ৰিলিফ আমি কৰিছোঁ ইণ্ডিয়ান প্লেচ কৰিছোঁ অলৰেডি ৰিলিফ আহিলে আমি ডিষ্ট্ৰিবিউট কৰি দিম ইয়াতে অলৰেডি হা কোন ঠাইত ৰাখা হ'ব ইয়াতে এইটোতো হ'বই কোকৰাঝাৰ বাগিচা প্লাছ আমি ওচৰতে আপুনি ৰাস্তাৰ ইফালে আমাৰ আম্বেদকাৰ ভৱন আৰু লোকেল অডিট অফিচ আছে তাতে ৰিলিফ কেম্প বনোৱা হৈছে দুটা ইয়াতে এইটো এৰিয়াত ইয়াতে দুটা আৰু এইখিনিতো ঘৰে ঘৰে কৰা হ'ব চাই লওঁ আৰু দৰকাৰ পৰিলে আমি এই ইয়াতে আপোনাৰ টেম্পৰৰী ৰিলিফ কেম্প আমাৰ এই বড়োলেণ্ড ট্ৰেড চেণ্টাৰত কৰিম যদি দৰকাৰ পৰে এৱাৰনেছ কি দিব যদি বতৰ এতিয়াও বেয়া আছে ভয়াৱহ পৰিস্থিতি হ'ব পাৰে নেকি এইটোৱে ক'ব বিচাৰোঁ যে মানুহবিলাক যে নিজে ওলাই নাহে ঘৰৰ পৰা আমি প্ৰশাসনৰ মানুহ আছোঁ আমাৰ SDRFৰ টীম আছে আমাৰ OC আছে কোকৰাঝাৰ থানাৰ তেখেতলোকক ৰিকুৱেষ্ট কৰিলে এতিয়া বতৰ দেখিছে আপুনি বৰষুণ দি আছে তেখেতলোকক ৰিকুৱেষ্ট কৰিছোঁ যে নিজে ওলাই নাহে কিবা যদি হয় আমি গাঁওবুঢ়াৰ থ্ৰু দি কণ্টেক্ট কৰি আছোঁ আৰু তেখেতলোকক ক'ব বিচাৰোঁ কি যদি প্ৰেগনেণ্ট মহিলা বা লেক্টেটিং মাদাৰ্ছ আছে বা এল্ডাৰলি ছিনিয়ৰ চিটিজেন মানুহ আছে তেখেতলোকক আমি জল্দি আনি পেলাই আমি শ্বিফ্ট কৰিব মানে হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰি আছোঁ হয় আমাৰ এতিয়া DDMAৰ নাম্বাৰ আছে আমাৰ DPO লগতে আছে DDMAৰ নাম্বাৰটো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ৱেবছাইটত দিয়া আছে কিবা হ'লে প্লাছ আমি আছোঁ ফিল্ডতে আমাৰ LM আছে মণ্ডল সকলোৱে আছে অন ফোন আমি গাঁওবুঢ়াৰ লগত কণ্টেক্টত আছোঁ DCDC চেয়াৰমেন মেম্বাৰ্ছ চব আছে আমি এইটো ব্যৱস্থা লৈ আছোঁ ধন্যবাদ